নমস্কাৰ আপোনালোক আটাইকে মোৰ চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। মই আজি কলডিলৰ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া কেৰাহীত তেল দি পিঁয়াজ, নহৰু, তেজপাত, জিৰা পাউডাৰ অকণমান দি পানী ভাজি লৈছোঁ। এতিয়া মই আলুখিনি প্ৰথমতে ভাজি লৈছোঁ। এতিয়া বুট দি দিছোঁ, মচুৰ দাইল দি দিছোঁ আৰু কটা কলডিলখিনি দি দিছোঁ। এয়া মই মিক্স কৰি লৰাই দিছোঁ। নিমখ আৰু হালধি দি দিছোঁ। এতিয়া আকৌ এবাৰ মিক্স কৰি লৰাই দিছোঁ। এতিয়া ঢাকন দি দিছিলোঁ। ঢাকনখন উলিয়াই আকৌ এবাৰ লৰাই দিছোঁ। পানী দি দিছোঁ। পানী অলপ মই সৰহকৈ দিম। কলডিলৰ জোল খাবলৈ ভাল লাগে, এইকাৰণে সৰহকৈ দিছোঁ। এয়া উতল আহিছে। ইয়াতে মছলা অকণমান ছটিয়াই দিছোঁ। এয়া আমাৰ কলডিলৰ ৰেচিপি বনোৱা হৈ গৈছে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব। লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।